আমি ওলাইছোঁ ডিমৌ ৰাইচাই ফিল্ডলৈ ওলাইছোঁ আৰু বিয়া নামৰ কাৰণে। এয়া এই বাছখনতে যাম আৰু আহি আছে বোৱাৰীসকল আৰু লগতে ময়ো গৈছোঁ। চাৰিওফালে সেউজীয়া সেউজীয়া এয়া বাগানৰ মাজেৰে আমি ডিমৌলৈ গৈ আছোঁ বিয়ানাম গাবলৈ। এয়া চাওকচোন, ইয়াৰ পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া নহয়নে বাৰু? আমাৰ বাছখন ৰাস্তাতে থৈ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। অলপ পিছতে আমি ফিল্ড পামগৈ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। কাৰণ এইখিনি কৰিবৰ কাৰণে আপোনালোকে ইমান দূৰৰ পৰা আহিছে, ঘৰৰ কাম বন ক্ষতি কৰি আজি এই অনুষ্ঠানৰ কাৰণে আহিছে। এই 5 মিনিটত এয়া বিশ্বৰ অভিলেখ গঢ়িবলৈ গৈ আছে। ইয়াত আছে 9,909 গৰাকী আছে মহিলা আৰু সঁচাকৈ বহুত ভাল লাগিলে আজি। আমি গৈছোঁ সাপেখাতী ৰহনৰ পৰা আৰু আমি গৈছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা গৈছোঁ আৰু সকলো ঠাইৰ পৰা আহিছে। ইতিমধ্যে বিয়ানাম গাই হৈ গ'ল আৰু এতিয়া আমাক খাবৰ কাৰণে যোগাৰ কৰিছে। এতিয়া আমি গৈ আছোঁ। আজি ইয়াত গৈ এটাই কথা জানিলোঁ, সঁচাকৈ মহিলাসকল কোনো গুণেই পিছ পৰি যোৱা নহয়। বিয়ানাম গায়ো হেঁপাহ নপলালে। এতিয়া চকচোন বা একে বিহু গান গাইছে। হেল্ল' এভৰিৱান, এয়া আমাৰ মামা আহিছে, সেইফালে নবৌহঁত আহিছে, এইফালে আমাৰ ছোৱালীসকল আহিছে দেই বিয়ানাম গাই। এতিয়া আমি উভতি আহিছোঁ ডিমৌৰ পৰা। কেনেকুৱা লাগিলে আজি? মজা? ভাল লাগিলেনে? ভাল লাগিলেনে? অঁ, কেনেকুৱা লাগিলে আজি? ভাল লাগিলে? সকলোকে স্মৃতি ৰখাই থৈছোঁ আৰু। কৰিলোঁ, কেনেকুৱা লাগিলে? মজা মজা। এই ক'ত ঘৰ ন? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাই বাই।